বাৰু আৰু ছাৰ বহি আছে ছাৰকো বিহু অলপ জনাইছোঁ আৰু ইমান ধুনীয়াকৈ বিহুখন আয়োজন কৰিছে গতিকে কমিটিৰ সকলো কাৰণে এটা জোৰকৈ হাত চাপৰি ৰাইজৰ ফালৰ পৰা আৰু আমাৰ বিহু গানকেইটা এনেকৈ বহি নাছিলে নহ'ব থিয় হৈ নাচিবলৈ নাচিবনে ৰাহুলীয়া ছোৱালীবিলাক কিমান যোগে উঠি হ'ব পাৰে চাওঁ আৰু ল'ৰাবিলাকৰ ফালৰ পৰা এবাৰ ধন্যবাদ ধন্যবাদ ধুনীয়া গীত গাই আছোঁ উপভোগ কৰিছেনে ৰাইজ আপোনালোকৰ আগত এয়া মঞ্চত আমি আমন্ত্ৰণ কৰি অনা সংগীত শিল্পী অসমৰ জনপ্ৰিয় এটি নাম ৰূপম কাশ্যপক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা অকণমান মৰম যাচিব বিচাৰিছে তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক বকুল দাস দেৱক অনুৰোধ জনালোঁ।